হেল্ল' গাইজ, আপোনালোকৰ খবৰ ভালনে? আজি ইছলাম দৰদী ভাইসকলৰ প্ৰথম ৰোজাৰ শুভেচ্ছা মই সকলোকে জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এটি ধৰ্মমূলক গীতৰ কলি লৈ আহিছোঁ। আহকচোন শুনক। সোণৰ টুকুৰা নহয় ভাই মছজিদ, হীৰাৰ টুকুৰাও নহয়, পবিত্ৰ আল্লাহৰ ঘৰ, বেহেস্তৰ টুকুৰা, সুশান্তি বিৰাজমান, পবিত্ৰ মঠ মন্দিৰ, সৰগৰ অমৃত, চদিখেৰ জনজনাই, সোণৰ টুকুৰা নহয় ভাই মছজিদ, হীৰাৰ টুকুৰাও নহয়, পবিত্ৰ আল্লাহৰ ঘৰ, বেহেস্তৰ টুকুৰা, সুশান্তি বিৰাজমান, পবিত্ৰ মঠ মন্দিৰ, সৰগৰ অমৃত, চদিখেৰ জনজনাই। গানটি ভাল লাগিলে আৰু এনেকুৱা ধৰ্মমূলক গীত শুনিবলৈ ইচ্ছা কৰিলে চেনেলটো বেছি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি এটি লাইক কৰি দিব। ধন্যবাদ।